নমস্কাৰ সকলোকে। আজি আকৌ এটা নতুন কবিতা লৈ আহিছোঁ আপোনালোকলৈ। এইবাৰ কবিতাটি লিখিছে মানসজান শইকীয়াই আৰু কবিতাটিৰ নাম হৈছে ভেলেণ্টাইন। কবিতাটি শুনি যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আহক চাওঁচোন এতিয়া ভেলেণ্টাইনৰ ওপৰত কি কবিতা লিখিছে। পানী ভৰা সাগৰৰ বিশাল গভীৰতাত মণিমুকুতাৰ অলেখ সমাহাৰ, আশা ভৰা জীৱনৰ প্ৰতিটো খোজত তোমাৰ প্ৰীতি ভৰা মৰমৰ অলংকাৰ, স্মৃতি ভৰা দিনৰ দীৰ্ঘ পদূলিত মোৰ স্বপ্ন ভৰা সপোনৰ কাৰেং, ব্যাকুল হৃদয়ৰ দুয়োটি কোণত তোমাৰ মৰমৰ ফুলে সজা পালেং। কি দিম সদায় ভাবোঁ, কি দি কৰিম তোমাৰ অন্তৰ জয়, মৰম নে আশা নে স্বপ্ন নে প্ৰেম নে হৃদয় নে সুৱাধু গোন্ধৰ সুগন্ধিৰ গোলাপ, যাৰ গোন্ধেৰে সুগন্ধি কৰিব তোমাৰ মোৰ প্ৰেমৰ কিতাপ।